ফ্ৰেণ্ডছ, ইয়াতে 5খন পোষ্টাৰ আছে। এই 5খন পোষ্টাৰে আপোনালোকে মনোযোগ দি চাই যাওক। এই পোষ্টাৰ কেইখন মই কোনোবা নিউজ চেনেলৰ পৰা স্ক্ৰীনশ্বট মাৰি লৈছোঁ, কিয়নো আমিতো প্ৰবাসত থাকোঁ ন। প্ৰবাসৰ মানুহবিলাকে কিন্তু গাঁৱত থকা মানে ঘৰত থকা মানুহবিলাকতকৈ কিন্তু বেছিভাগেই নিউজ চাই থাকে। আমি মোবাইলটো অন কৰাৰ লগে লগে নিউজ চেনেলবিলাক আহি মোবাইলটো ভৰি থাকে আৰু আমি চাব লাগে ন। নিউজবিলাকৰ মাজত কিছুমান নিউজ মানে এনেকুৱা মানে নিন্দনীয় নিউজ যিবিলাক মানে সহ্য কৰিব পৰা বিধৰ নহয়। আজি আমি কমেণ্ট কৰোঁ ভিডিঅ'বিলাকৰ নিউজত, মানে কমেণ্ট কৰোঁ, কমেণ্টটো কোনোবাই নেদেখে ন। আজি আমি ভিডিঅ'ৰ মাধ্যমে এই নিউজটো ৰিপ্লাই দিব খুজিছোঁ। এই বাক্যবিলাক কিন্তু আমি নিজে বনোৱা নাই বা নিউজ চেনেলবিলাকেও বনোৱা নাই। এইবিলাক হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখৰ কথা, কিয়নো যি নিন্দনীয় বাক্য ব্যৱহাৰ কৰি আছে অসমৰ মাজত মানে হুলস্থুলৰ সৃষ্টি কৰি আছে। হিন্দু মুছলমানৰ মাজত যিটো মিলাপ্ৰীতি ভাৱ আছিলে সেই ভাৱটো মানে নাইকিয়া কৰি পেলাই কিন্তু এটা মানে হুলস্থুলৰ পৰিৱেশ সৃষ্টি কৰিব খুজিছে। হিমন্ত বিশ্ব শৰ্মাই কি কৈছে যে মিয়াৰ হাতৰ পৰা কৰ্মবিলাক মানে কাঢ়ি আনি মানে অসমীয়া যুৱকক দি দিব। কি আমি কি অসমীয়া নহয় নেকি? অসমত জন্মগ্ৰহণ কৰিছোঁ যদি আমি অসমীয়াই হয় ন। মিয়াৰ অবিহনে আপুনি অসমীয়া কেনেকৈ বনাব? আমি এই যে প্ৰবাহত থাকি কাম কৰোঁ, কোনোবাই যদি সোধে তুমি কি মানুহ, আমি ডাইৰেক্টলি এনচাৰ দি দিওঁ কি আমি অসমীয়া মানুহ, অসমত থাকোঁ যদি অসমীয়াই মানুহ। আমি মিয়া বুলি কিন্তু কেতিয়াও নকওঁ, আমি অসমীয়াই দাবী কৰোঁ, কিয়নো আমি অসমত জন্মগ্ৰহণ কৰিছোঁ যদি আমি অসমীয়াই হয়। আৰু এটা কথা আছে কি, অসমীয়া গঢ়িবলৈ হ'লে কিন্তু মিয়া শব্দটো লাগিবই। মিয়া অবিহনে কিন্তু আপোনালোকে অসমীয়া গঢ় দিব নোৱাৰে। আৰু আপুনি অসমৰ মুখ্যমন্ত্ৰী হৈও যি অশালীন মন্তব্য কৰি কৰি ৰাইজৰ মাজত যি ভেদাভেদ সৃষ্টি কৰি আছে, ইটো কিন্তু কোনেও ক্ষমা নকৰে। যিটো সময়ত এখন দেশৰ আধুনিকতাত ফেৰ মাৰি কেনেকৈ উন্নত হ'ব পাৰি, সেইটো সময়ত আমাৰ অসম চৰকাৰে কিন্তু বেলেগ পদক্ষেপ লৈ আছে আৰু মূৰ্খামিৰ পৰিচয় দি আছে। তেনেহ'লে আপোনালোকেই চাওক, হ'ব মানে হ'বলৈ গৈ আছে। যেনেকৈ মানে অশালীন মন্তব্য কৰি 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 আমাৰ সমাজখনেই নষ্ট কৰি পেলাই আছে। আমাৰ মিয়া মানুহবিলাকে কিন্তু কেতিয়াও কিন্তু মিয়া সমাজ গঢ়াৰ কথা কেতিয়াও নাভাবে আৰু কেতিয়াও কোৱা নাই। আপোনালোকে এটা কথাই ভাবিব যে সকলো ধৰ্ম ভাষা বৰ্ণৰ মানুহে একত্ৰিত হৈ অসমীয়া হৈ যুঁজিব লাগিব আৰু উন্নত দেশৰ আধুনিকতাৰ সৈতে মানে ফেৰ মাৰি আগুৱাই যাব লাগিব। মই অসমৰ ৰাইজক এটা কথাকেই ক'ম, মূৰ্খামিৰ পৰিচয় দিয়া মুখ্যমন্ত্ৰীৰ কথা আপোনালোকে শুনি যদি জঁপিয়াই পৰে, তেনেহ'লে নিজকে অসমীয়া পৰিচয় দিয়া ঘিণ কৰিব আৰু জাতি ধৰ্ম ভাষাৰ মাজত মিলাপ্ৰীতি নাথাকি ভেদাভেদৰ সৃষ্টি হ'ব। সেয়েহে আমি কওঁ সকলো জাতি ধৰ্ম ভাষা বৰ্ণৰ মানুহে একত্ৰিত হৈ পূৰ্বৰ মিলাপ্ৰীতি ভাৱটো ঘূৰাই আনক আৰু বৰ্তমানৰ মূৰ্খ সমাজক ত্যাগ কৰক।